Hello friends, কি খবৰ মই ৰঞ্জন মোৰ আনটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু এতিয়া ৰাতি বাজিছে এতিয়া 11টা আৰু মই আহিলো একচুয়ালি কালি ঘৰত আৰু আমাৰ ঘৰৰ ওচৰতে বিহু পাতিছে ভাবিছিলো মানে বিহু চাবলৈ যোৱা কথা নাছিলে কাৰণ দিনটো বতৰ বহুত বেছি বেয়া আৰু দিনৰ কিবা কিবি অলপ প্ৰগ্ৰাম আছিল হেবিলাকো চোৱা নহল আধা মানে প্ৰগ্ৰাম আপোনাৰ কৰাই নহলে এতিয়া সিঙ্গাৰ মাতিছে গায়ক মাতিছে গৰে দাদা গল দাদাই ফোন কৰি আছে বাৰে বাৰে যে সিঙ্গাৰ উঠিব হল নহতে অকমান আৰু আহি অকমান প্ৰগ্ৰাম চাই যা বুলি মাতি আছে বাৰে বাৰে হেকানে এতিয়া পটাপট যাব ওলালো এটা বাইছে 11টা ঘৰৰ ওচৰতে ইয়াৰ পৰা আগে শুনা পায়ে থাকে হেকাৰণে ভাবিলো অকমান গৈ যেহেতু একেবাৰে গাঁৱৰ বিহু ঘৰৰ পিয়ালি কাখৰে বিহু নগলো মনটো বেয়া লাগিব হেকাৰণে এটা পটাপট আমি যাও বেছি কথা নকও আপোনালোকক যদি পাৰো অকনমান বিহু দেখাবৰ কাৰণে চেষ্টা কৰিম এতিয়া বলক আৰু বতৰ বেয়া কাৰণে বৈ এখন নজা মাৰক এপ্ৰিল মাহত আপোনাৰ হেৰি লব লগা হৈছে এয়া মানে এই গৰম কাপোৰ লব লগা হৈছে ইমানে বেছি বতৰ বেয়া ইমানে বেছি ঠাণ্ডা কিন্তু মই এনে সুইটাৰ জোকে পিন্ধি লৈছো গাড়ী ভিতৰতে থাকিম যেহেতু আৰু ওচৰৰ জেগা খুস্কাৰি যাব পাৰি কিন্তু মানে উপায় নাই পটককে যদি কিবা কাৰণত বৰষুণ দি দিয়ে হে কাৰণে ভাবিছো মানে গাড়ীতে যাও বুলি আৰু আমাৰ তলা মাৰিলে বলক এতিয়া এয়া পটাপট ওলাইছো এয়া আন্ধাৰ মুন্ধাৰ এনেকে ওলাইছো আৰু যাবলে দুদিন চাৰ্ট পিন্ধি ওলাইছে দেখোন সোটা পিন্ধছা না তলত ভিডিঅ'টো একেবাৰে আন্ধাৰ হৈ গৈছিলে বতৰৰ অৱস্থা বতৰৰ গতি এটা উপায় নাই আমি আন্ধাৰ মুন্ধাই বহি আছো আৰু ভিতৰতে ৰাতি 11টা বজাত হ'ব দিয়া এইখিনিতে ৰাখি দিয়া অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী এয়া চাওক আমাৰ গাঁৱৰ এইটো পৰিৱেশ আৰু ভাল ইয়াৰ পৰাই চাব পাৰি এইখিনি পাই চাওঁ ইমান বেছি হ'ব এতিয়া গেলাৰীত বহিম হয় নে কি ভিজা ভিজা নহয় মজা দাদা এইটো চকী লৈ আহিছে হা নালাগে মোক চকী মৰমৰ কণ্ঠশিল্পী পিংকু কাশ্যপ আৰু লগতে উপস্থিত হৈছে ইউৰেকা বৰুৱা এতিয়া মই প্ৰথমতে একদম খুব জনপ্ৰিয় গীত কেইটামান গীত গাওঁ তেতিয়া গম পাওঁ যে গাঁৱৰ বাকী ৰাইজৰ জোচটো আছে নে নাই হ'ব
বৌ আজি জুবিন গাৰ্গ হৈ আহিছে কেলে কোৱাচোন চেণ্ডেল এপাত এপাত পিন্ধি আহিছে চলাত আছে বোলে কোনে বোলে দেখাব বোলে এপাত এপাত পিন্ধি আহিছে এতিয়া বাজিলে 1টা আৰু এতিয়া আমি যাব ওলাইছো ঘৰলে এতিয়া যাওঁ আমি ঘৰলে আৰু বহুত সময় অনুষ্ঠান চালো কাৰণ বহুত দেৰিও হ'ল সেইকাৰণে এতিয়া যাব ওলাইছো কালি ভিডিঅ'টো শেষ কৰা নহ'লে আৰু এতিয়া সেয়া বতৰ দেখিছে নহয় বতৰ পুৰা বৰষুণ বতৰ পুৰা মানে আহাৰ দিনাৰ পৰাই বৰষুণে একদম চব ফালে পানী আৰু এতিয়া আমি গৈ আছো ধেমাজি এজনৰ ৱাইফ আছে ঘৰত তাকে আনিবলৈ বুলি গৈ আছো গতিকে লৈ বিহুটো মানে তেনেকৈ যোৱা নাছিলোঁ বিহুটো মানে মাতি আছিলে বৌকো সেইকাৰণে আৰু তুলসীৰ লগত কলপতুৱাৰ মুক্ত সেইকাৰণে আহিছোঁ আৰু ময়ো যিহেতু আহি পালোঁ গুৱাহাটীৰ পৰা এতিয়া গৈ আছোঁ আৰু এতিয়া সিহঁতৰ ঘৰলৈ যাম লৈ তাতো অলপ দেখাম আপোনালোকৰ পৰিৱেশখিনি এতিয়া ব'লক আৰু বতৰ এয়া দেখিছে নহয় আৰু কালি বিহু চালোঁ বিহু আপোনালোকক অকণমানটো দেখালোৱেই আহি পাই শুই ৰাতিপুৱা উঠাটো দেৰি হৈ গ'ল 8টামান বাজিলে উঠোঁতে সেইকাৰণে খাই বৈ এতিয়া ওলাই আহোঁতে অকণমান দেৰি হৈ গ'লগৈ এতিয়া ব'লক আহি পাইছোহি আৰু তথাপিতো এতিয়া বৰষুণ দিয়ে আছে আৰু আমাৰ লগতে আলহী আহিছিলে এতিয়া এইফালে ইয়াতে এনেকৈ আমি নমালোঁ এতিয়া আমি ইয়াৰ পৰা আৰু বেছি দূৰ নাই অকণমান আছে আৰু 5 মিনিটমানৰ ভিতৰত পামগৈ আৰু আহি পালোহি এইজনী বহি আছে দিছা নাই পোৱালি ছোৱালী লৈ কি হ'ল ঘৰত খাবলৈ চাবলৈ দিয়া নাই নেকি মুখে চুখে দেখোন এইবোৰ কিবা কিবি ওলাই দেখোন অৱস্থাই নাই ভালকে খটুৱাইছে ন কামত ভালে হৈছে অলপ খটুৱাব লাগে এই ইয়াৰ কি হ'ল এইবিলাক গোটেই মহে খোৱা বোলে কি চিনি পাইছা নেকি হেমন্ত কি আমাৰ লগত যাবা নেকি তুমি হা আমাৰ লগত যাবা নেকি কিয় মাকৰ ঘৰত থাকিবলৈ পাই মানে ভালহে পাব লাগে তাই আৰু আমাৰ লগত যাব ওলাইছে এইজনী হ'ল আমাৰ ভতিজা বোৱাৰীজনী আগতেতো দেখিছে তাই মোৰ ব্লগত আৰু এতিয়া তাইক এয়া নিব আহিলো এয়া তেখেতৰ মাক একেবাৰে তলতে বহি লৈছে এনেকে তামোল পকতিয়াই আৰু এইটো হ'ল টিকলা ভতিজা আৰু এইজনী এফালে হাই কৰি দিয়া হয় নেকি আমি যাব ওলালো আহাৰ পৰা আহি ভাত পানী খালো মেলিলো তাৰপিছত ইমান বেছি ঠাণ্ডা এইখিনিতে পাহাৰীয়া জেগা এতিয়া মই স্কাৰ্ফ লৈ এনেকেই বহি আছিলো দিনটো অকণমান এনেকে আৰু কথা বতৰা পাতিলো মেলিলো লৈ ঠাণ্ডাৰ বতৰ যিহেতু এতিয়া লাহেকে যাব ওলাইছো আৰু এইফালে আমাৰ বৌ আছে বৌয়ে আমাৰ কাৰণে বোলে চাহ বনাইছে যোৱাৰ সময়ত আৰু হয়নে একদম চুৱেটাৰ টুৱেটাৰ পিন্ধি ঠাণ্ডা দি লৈছো আমাৰ কাৰণে এতিয়া ধুনীয়াকে চাহ বনাই আহিছে লাষ্টত বোলে একেবাৰে চাহ একাপ খুৱাই কিনেহে পঠাব সেইকাৰণে আমাৰো খাওঁ লাগিছে এতিয়া ওলালো আৰু চিনাকি কৰাই দিলো মোৰ ব্লগতো চাহ বনাইছে নহয় তামোল পিছত খাব গতিকে আজিলৈ মই ভিডিঅ'টো এইখিনিতে শেষ কৰিব বিচাৰিছো আৰু এতিয়ালৈকে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব বাই বাই